এয়া আমি আজি ভালুকপুঙৰ পিনে এটি যাত্ৰা কৰিবলৈ ওলাইছোঁ। এয়া চাওক, প্ৰায় 1 বাজি গ'ল, সকলো দোকান পোহৰ বন্ধ। এটা বাজি গ'ল ঘড়ীত, এটালৈ 10 মিনিট আছে, এটা বাজিলেই প্ৰায়। এতিয়া পুৰা লকডাউন, ঘূৰি আহোঁ লকডাউনৰ মাজত ভালুকপুঙৰ পৰা ঘূৰি আহোঁ। এয়া বাসুদাই গাড়ী চলাইছে, এখন বলেৰো টপ মডেল হয়। গোটেই ৰাস্তাটো আপোনালোকক দেখাই যাম, ভালুকপুঙলৈকে যাম। এটা সৰু ব্লগ হ'ব, ভালুকপুঙলৈকে চাব আৰু এনজয় কৰিব। আছে এয়া ফাইনেলি আমি নামেৰি পাই গ'লোঁ। এতিয়া হাতীগেটটো পাম, হাতীগেট পাম আৰু অলপ পিছত। চাওক ৰাস্তা কিমান ধুনীয়া, খালী। বৰষুণৰ বতৰত কিন্তু নেচাৰেলটোৱে বেছি এনজয় কৰে দেই। আমাৰ কি আছে, বৰষুণ দিছে, ভাত খাইছোঁ, শুইছোঁ, মেলিছোঁ ন, কিন্তু নেচাৰেলে কি ধুনীয়াকৈ পাত মেলিছে, যোনটো নোহোৱা বস্তুও দেখি পায় বছৰত এবাৰ। পুৰা একদম ভাৰী ভাৰী। এই ৰাস্তাটো অন্য দিনা কিমান ভিৰ থাকে, চাওক আজি কিমান খালী। কেতিয়াবা আহিব, আপোনাক ঘূৰাই দিম। কি ধুনীয়া নেচাৰেল চব, ভিউটো এনজয় কৰক। ঘৰত বহি পেলাই এচি ৰুমত ৰৈ পেলাই হোটেল ৰেষ্টুৰেণ্টত আপুনি বহুত খানা খাব পাৰে, কিন্তু এনেকৈ প্ৰকৃতিৰ মাজত যেতিয়া খানা খাব পাৰে হৈছে আৰু বাঘৰ ভয় থাকে অলপমান গৰমত। ভালু চোৰাং চিকাৰীও আহি যাব পাৰে, আকৌ বেলেগে নধৰিলে হ'ল আপুনি চোৰাং চিকাৰী বুলি। এতিয়া প্ৰায় 2টা বাজিলে। কাষ্টমাৰটো আপোনাৰ আমি ফোন কৰোঁ যে ক'ত পাইছিলে, নাগ মন্দিৰ পাইছিলে। তাত ফগি আৰু বৰষুণ বহুত দি আছে কাৰণে লাহে লাহে আহি আছে, আমিও সেইকাৰণে লাহে লাহে গৈ আছোঁ। চব কি ধুনীয়া সেউজীয়া গছ গছনি, নীলা আকাশ, বগা বাদল, মাজত আমি গৈ আছোঁ, মাজে মাজে আমি গৈ আছোঁ। এতিয়া প্ৰকৃত ৰাস্তা এটা দেখাই আছোঁ, যাৰ নাম হৈ গ'ল হাতীগেট। এতিয়া আমি ফাইনেলি হাতীগেট পালোঁ, য'ত হাতীৰ পৰা চবচে বেছি খোজ কাঢ়িছিলে এটা সময়ত, তো নামে দি দিলে হাতীগেট। এয়া গেটখন চাওক, ভালুকপুঙলৈ 22 কিলোমিটাৰ আছে, দেখাই দিয়া। এইটো ভালুকপুং 22 কিলোমিটাৰ। এই চাইনবোৰ্ডখন চাওক, পুৰা হাতীৰে টুৰিষ্ট লগ ঘাট কমপ্লেক্স নামেৰি চাইনবোৰ্ড। এইটো চাওক, হাতীৰে বনোৱা গেট, সেইকাৰণে হাতী গেট নাম। দাদাহঁতক পালোঁ ওচৰতে, এই আমাৰ ডিলাৰৰ দাদা কেইজনকো পালোঁ, যি আগে আগে গৈ আছিল। আমি অহাৰ সময়ত এইখন গাড়ীতে আহিম। এইখন আমাৰ আগে আগে গাড়ীখন গৈ আছে, এইখন গাড়ীত আমি উভতিম। কাষ্টমাৰক আমি এইখন গাড়ী দিয়াৰ পাছত ৰাস্তাটো চাওক, আপ ডাউন পুৰা। আপটো চাওক কি ধুনীয়া। কনকা যায় এইফালে, এইপিনে কনকা যোৱা ৰাস্তাটো। পুৰা নিজাম জাম ৰাস্তা, কি ধুনীয়া, খালী পুৰা। কিন্তু এই লকডাউনত কিন্তু মানুহে এনজয় কৰিব পৰা নাই, কিন্তু এনজয় কোনে কৰে, প্ৰকৃতিয়ে। পলিউশ্যন নাই, মেইনটেনেঞ্চ নাই, কি ধুনীয়া ৰাস্তা। ৰাস্তা দেখিলেই মানে চকু ঠাণ্ডা পৰি গৈছে আৰু, বুজিলা আৰু। এবাৰ পাহাৰটো দেখিম অলপ পিছত, দেখা যায়। এইটো চাওক মেইন পাহাৰটো, আকাশ আৰু পাহাৰৰ যেনেকৈ কয় যে গোপন কথা পাতা পাতি, সেয়া হিচাপে হৈ আছে। এয়ে কয় চিনাৰী, অৰিজিনেল চিনাৰী ক'ত পায় আপোনালোকে ইয়াত আহক আমাৰ লগত, আমি দেখাম আপোনালোকক। এতিয়ালৈকে যোনে যোনে ভালুকপুং অহা নাই, এবাৰ আহি চাওক, কি ধুনীয়া ঠাই। এই ভিউটো চাওক, আকাশখন নীলা বগা কেনেকৈ ধৰি ৰাখিছে, কি ধুনীয়া ভিউ।
অলপ দেৰি পিছত আমি ভালুকপুং পাম আৰু আপোনালোকক ভালুকপুংটো দেখাম। যদি পাৰোঁ গেটখনলৈকে দেখাম, যদি যাব দিয়ে আমাক ভিতৰলৈ, আৰু যদি নিদিয়ে তেতিয়াহ'লে বাহিৰ ভালুকপুংটোৱে দেখাম। ফাৰ্ষ্ট কথা, ইয়াত অলপো নেটৱৰ্ক নাই। ছেকেণ্ড কথা, নেটৱৰ্ক মাৰক বুলি ভিডিঅ'টো চাওক, ভিউটো চাওক, গোটেই পাহাৰ কি ধুনীয়া লাগিছে ন? ধুনীয়া জেগাত ধুনীয়া লাগিব। আপোনালোকেতো এইটো মোবাইলত চাব, খালী চকুৰে এবাৰ চালে কি ধুনীয়া লাগিব। এবাৰ আহক আৰু খালী চকুৰে এনজয় কৰক জেগাকণ। আহক এনজয় কৰক, এইবিলাক পুৰণা হৈ গ'ল ভিডিঅ'। আহকে আৰু আমি এইবিলাক মানে ছুইজাৰলেণ্ডত যাব নালাগে আৰু ইয়াৰ চিনাৰী চাবৰ কাৰণে। আপুনি ক'তো জম্মু কাশ্মীৰো যাব নালাগে, আমাৰ অসমতে আছে এইবিলাক জেগা। অসমৰ তেজপুৰৰ পৰা মাত্ৰ 55 কিলোমিটাৰ। এইটো 55 কিলোমিটাৰ। জেগালৈকে যাওঁতে সময় লাগিব। কোনে দেখাব? 60 কিলোমিটাৰ তেজপুৰৰ পৰা মাত্ৰ কি ধুনীয়া ভিউ। কোনে দেখাব কওক ৰাইজ? পইচা দিলেও নাপায় এইবিলাক চাবলৈ ভাগ্যত। তাকো 1টা বজাৰ পিছত আমি দেখাই আছো দেই আপোনালোকক ভিডিঅ'। লাইকটো ৰিক্স লৈ গৈ আছো আপোনালোকৰ কাৰণে অকল। লাইক শ্বেয়াৰ ঠকো পুৰা। এতিয়া আমি ৰখাম ছাবস্ক্ৰাইব, দলংখনৰ ওচৰত ৰখাম, ৰখাই পেলাই ধুনীয়াকৈ এটা ভিউ দেখাম। 360 দেই, 360 দেখাম এনেকে। এটা সময় আছিল জুন জুলাই মানুহ যে এই ভালুকপুঙত চবচে বেছি যায়। আজি এটা দিন লকডাউনে খাই দিলে, বৰবাদ কৰি দিলে চব, শেষ খতম। ইয়াৰ যোনটো ঝৰ্ণা আছিলে জুন জুলাই মাহত, মানে কি চাব আৰু, প্ৰত্যেক দেওবাৰে অহাৰ নিচিনা। ঝৰ্ণাডাল চাগে এতিয়া খালী হৈ আছে ন? নামি পেলাই দেখাই দিয়া আমাক ধুনীয়াকে, নামি পেলাই চবকে দেখাই দিয়া ৰাইজক। চাওক সেইখন পাহাৰখন চাওক, কি ধুনীয়া পাহাৰ। এইখন গাড়ী আমি ডেলিভাৰী দিবলৈ গৈ আছোঁ। আপোনালোকক গাড়ীখনে দেখুওৱা নাছিলোঁ, গাড়ীখন দেখাই দিওঁ। এইখন বলেৰো B6 অপশ্যনেল টপ মডেল হয়। এইজন যোনে গাড়ী চলাই আহিছে বাসুদাদা। চাওক ভিউ। সেইখন আমাৰ গাড়ীখন অলপ দূৰত ৰখি আছে। কাষ্টমাৰজন লেণ্ডশ্লাইডৰ কাৰণে অকণমান আহোঁতে দেৰি হ'ব, সেইকাৰণে আমি লাহে লাহে আহি আছোঁ এনজয় কৰি কৰি। তো চাওক, সৰুকৈ ঝৰ্ণাৰ পানী এটা গৈ আছে। ঝৰ্ণা নহয় একচুৱেলি, অলপ আমি ফটো উঠি লওঁ। বাকী আপুনি আমি ভালুকপুং যোৱাৰ পিছত আকৌ দেখাম ভিডিঅ'টো। ফাইনেলি ভালুকপুং পাম আৰু একবাৰ বেকৰ পৰা আনি পেলাই আপোনালোকক দেখাবলৈ গৈছিলোঁ, ভিডিঅ'টো অফ কৰিছিলোঁ। আকৌ চাওক এবাৰ ভিউটো, পুৰা পাহাৰটো পুৰা দেখা গৈ আছে। টাৱাঙৰ পাহাৰ ন? টাৱাং বৰ্তমান টাৱাঙৰ আগত বহুতখিনি জেগা পায়। বমডিলা, ধিৰাং, চেপা, চিচা, এইবিলাক পাহাৰ আছে। তাৰ কিমানখন পাহাৰ পাৰ হোৱাৰ পিছত ইয়াত কিন্তু যিসকল মানুহ থাকে কিন্তু বহুত সুখত থাকে। মাত্ৰ এটাই অসুবিধা হয়, নেটৱৰ্কটো নাপায়। নেটৱৰ্ক আৰু হাতী পাহাৰ অলপমান খেতি হ'লে আহে আৰু তেতিয়া অলপমান পাহাৰটো যেনেকৈ আমাৰ মোবাইলৰ লগত আমাৰ যেনেকৈ গাল লাগি থাকে সদায়, ইয়াত যেনেকৈ পাহাৰৰ লগত মেঘ লাগি থাকে তেনেকৈ। বুজি পাইছে সময় মই কি বুজাইছোঁ?
ভালুকপুং আৰু পাওঁ পাওঁ অৱস্থা। এতিয়া প্ৰায় 2:15 হ'ল আৰু 15 মিনিটৰ ভিতৰত পাই যাম ভালুকপুং। এতিয়াহে অলপমান প্ৰব্লেম হ'ল, কিন্তু আগতে এইটো ৰাস্তাত ৰেগুলাৰ 1000 বা 1500 গাড়ী আপ এণ্ড ডাউন কৰে, মানে এইটো চিটুৱেশ্যনত বৰ্তমান। কাৰণ বৰষুণৰ বতৰ শেষ হৈছে অলপ অলপ কৰি, আৰু এইফালে আমাৰ যোনটো ৱাটাৰফল আছে তাতো পানী অহা আৰম্ভ হৈ গৈছে বৰ ধুনীয়া কৰি। ৱাটাৰফলত কিমান মানুহ আহে আমাৰ তেজপুৰৰ পৰা। আমি যাওঁ প্ৰত্যেক বছৰে, প্ৰত্যেক দেওবাৰেই যাওঁ ক'ব গ'লে। এতিয়া পুৰা কৰোণাই শেষ কৰি দিছে। কিন্তু ইয়াৰ মানুহৰ কৰোণা হওক বা নহওক কোনো ফৰক নপৰে। কি ধুনীয়া জেগাত আছে, আৰু অলপমান কষ্ট হয়, বস্তুবিলাকৰ দাম বাঢ়ি গৈছে কৰোণাৰ কাৰণে। চাওক, তেজপুৰৰ পৰা মাত্ৰ 60-70 কিলোমিটাৰ ভিতৰতে কি ধুনীয়া জেগা। আহক তেজপুৰ এবাৰ ভিজিট কৰক, আৰু প্ৰাকৃতিক বস্তুবিলাক যে আমি কওঁ প্ৰাকৃতিক দৃশ্য, এইটোহে কয় প্ৰাকৃতিক দৃশ্য অৰিজিনেলি। নদী কিনাৰত বোলে এটা ঘৰ বনাই দিছে, সেইটো প্ৰাকৃতিক দৃশ্য নকয়, যোনটো ভগৱানে বনাই দিছে তাক কয় প্ৰাকৃতিক দৃশ্য। টেংগা 99 আমাৰ কাষ্টমাৰ টেংগা পৰা আহি আছে, আৰু ফগি বহুত না। আমাৰ চবচে জনপ্ৰিয় ৰাস্তা, চবচে বেছি মানে পিকনিক প্লেচ বুলি কয়, এইটো কয় 12 মাইল না, 12 মাইল বুলি কয়। ইয়াত পিকনিকৰ ধুনীয়া জেগা এটা আছে, অলপ আগতে দেখাই আছো। নমাই নিদিওঁ, জাষ্ট দেখাইহে দিম দূৰৰ পৰা। নহ'ব, নোৱাৰো। এইখিনি জেগাত বহুত ধুনীয়া পিকনিক হয়, ইয়াতে আহিব চব নদীৰ কিনাৰতে। বেক কৰি লৈ গৈ দেখাই দিয়া হৈছে। চাওক এবাৰ বেক আপৰ ফ্ৰণ্ট ভিউ, নমাই দিব নালাগে, ধুনীয়াকৈ দেখাই দিয়া আমাৰ মানুহক, ৰাইজক দেখাই দিয়ক, ৰাইজক। চাওক, এইখিনি জেগাত অনদিনা কি পিকনিকৰ ভিৰ। আপোনাৰ ডিচেম্বৰ জানুৱাৰী মাহত ইয়াত ঠায়ে নাপায়। এতিয়া এজন কিন্তু খাই কিন্তু পিকনিক, যিসকল নেক্সট লেভেল আছে। এইবিলাক টাইম কেইটা হ'ল? 2:20 মাত্ৰ 2:20। 1 ঘণ্টাত আৰু ৰাইজ আৰু আপোনালোকক কিমান দেখাম কওক গৰমত ভিডিঅ'। আহক না আপোনালোকে, আহক না আপোনালোকে ক'ব কেনে লাগিছে। ভালুকপুং আৰু 10 কিলোমিটাৰ আছে। আমি লাহে লাহে আহিছোঁ দেই, 60 ওপৰত যোৱা নাই। ডিলাৰ নতুন গাড়ীটো লাহে লাহে চলাওঁ। অলপ পিছত ভালুকপুং পাই আছোঁ আমি, তাৰ পৰা আপোনাক ভালুকপুং দেখাম। এয়া ফাইনেলি আমি ভালুকপুং পাই গ'লোঁ। এয়া চাওক, ভালুকপুং পুলিচ, অসম পুলিচ। এইটো হৈ গ'ল অসম পুলিচ, আৰু ভালুকপুঙৰ দেখাই আছোঁ কোনটো পাৰে ভালুকপুঙৰ অৰুণাচল পুলিচ হ'ব। কিন্তু আমি নোসোমাওঁ, কাৰণ কৰোণা টেষ্ট কৰিব লাগে। আমাক সোমালেই কৰোণা টেষ্ট কৰিব লাগিব। সেইপিনেও মানুহ আহিব পাৰিব অৰুণাচলৰ পৰা, আমি যাব নোৱাৰোঁ। চ' আমাৰ গাড়ীবিলাক ইয়াতেই ৰখাব লাগিব, আৰু এইটো আমাৰ ইয়াতে ৰখাব লাগিব মেবি। এইখিনিয়ে ভালুকপুং, এইটো লোৱাৰ ভালুকপুং বুলি কয়। ইয়াৰ আগত আপাৰ ভালুকপুং আছে, অকণমান আগত গেটখন আছে। আমি চাগে যাব নোৱাৰিম মেবি গেটলৈকে, তথাপিও যিমান দূৰ পাৰোঁ বাসুদাই আমাৰ লৈ গৈ আছে। সেইখন ভালুকপুং গেট চাওক, ট্ৰাকখনৰ অকণমান আগত যোনখন দেখিছে, এইটো হৈ গ'ল লোৱাৰ ভালুকপুং আপোনাৰ। এইখিনি আছামে পৰে। চাওক, এই গেটখনৰ ভিতৰত সোমোৱাৰ লগে লগে আপোনাৰ অৰুণাচল পৰি গ'ল। এইটো অসম আৰু অৰুণাচল সীমান্ত। এই গাড়ীখনৰ আগত পাৰ্কিং কৰিব জেগা আছে নেকি? আছে আছে আছে। এইবিলাক গাড়ী চাড়ী আছে নেকি? নাই নাই। এইটো চাওক, হোটেলখনত হোটেল শিৱম য'ত লিখা আছে ভালুকপুং লিখা আছে, শোণিতপুৰ আছাম লিখা আছে। মানে এইখিনি আমি অসমতে আছোঁ, এতিয়ালৈকে অৰুণাচল সোমোৱা হোৱা নাই আমাৰ।
সকলো দোকান পোহৰ বন্ধ। এইখন গেটখন দেখাই আছোঁ এতিয়া, এইখন গেট যোনখন, এই গেটখনৰ হৈ গ'ল অৰুণাচল। ইয়াৰ ভিতৰত আমি সোমাব নোৱাৰোঁ আৰু আমি টেষ্ট কৰিব লাগিব, আৰু সোমাই গ'লে আমি কোৱাৰেণ্টাইনত থাকিব লাগিব, সেইকাৰণে আমি নোসোমাওঁ। একদম গেটটো সন্মুখৰ পৰা দেখাই দিছোঁ চাওক। ইয়াৰ ভিতৰতে আমি অৰুণাচলত পাম। এতিয়া বৰ্তমান অসমতে আছোঁ। আমাৰ কাষ্টমাৰজন আহি আছে, আমি ফোন কৰি তেখেতক বিদায় দি আমি ইয়াৰ পৰাই উভতিম। তেওঁলোকে চাওক আপোনালোকে ভালুকপুংটো বহুত আহিছে, প্ৰায় 90-95% মানুহ আহিছে। যোন অহা নাই তেওঁলোকক কৈছোঁ এবাৰ আহক, ভিজিট কৰক, বহুত ভাল পাব।